আজি মালিনী থানলৈ আহিছোঁ। এয়া আমি কাউণ্টাৰত টিকেট কাটি ভিতৰলৈ সোমাই গৈছোঁ। এই সোঁফালে আছে প্ৰৱেশদ্বাৰ আৰু বাওঁফালে আছে প্ৰস্থান কৰা বাট। প্ৰথম গেটখন সোমায়েই খুব ধুনীয়া ফুলনি বাগিচা এখন আছে। খুব ধুনীয়াকৈ ফুলবোৰ ফুলি আছে তাত। ৱালবিলাকত শিৱ, পাৰ্বতী, লক্ষ্মী, সৰস্বতী আৰু দুৰ্গা মাৰ মূৰ্তি বনাই থোৱা আছে খুব ধুনীয়াকৈ। এই ভক্তই মাৰ আশীষ লৈছে। কোনোৱে আকৌ নাৰিকলৰ পানী শিৱলিংগত দি সেৱা জনাইছে। ভগৱান শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক হৰণ কৰি আনিছিলে তেতিয়া এই ঠাইতে জিৰণি লৈছিলে আৰু দেৱী পাৰ্বতীয়ে এই ঠাইত মালিনীৰ ৰূপ লৈ আছিল। কৃষ্ণ ৰুক্মিণীৰ এই ঠাইতে আনুষ্ঠানিক বিবাহ সম্পন্ন হৈছিল। ভগৱান কৃষ্ণ আৰু ৰুক্মিণীয়ে এই কাষেৰে বৈ যোৱা কাশী গংগাৰ নদীত স্নান কৰি দ্বাৰকালৈ যাত্ৰা কৰিছিল। প্ৰায় ৬০০০ বছৰীয়া পুৰণি এই মালিনী থান। এয়া হৈছে ৰুক্মিণী মন্দিৰ। এজোপা বৰগছ। মালিনী থানৰ এগালমান ভাল লগা বুকুত সামৰি আমি ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।